close till I get up. Time is barely on our side. I don't. হা কষ্ট হা একদম তাকেইতো ৰবা আছো না মই ললো বেংগুৰৰ পৰা লৈছো কম আহাত মই কথাখিনি কম আহা বোলা 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 বাৰু মই কথাখিনি আৰম্ভ কৰাৰ আগতে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো এয়া আমাৰ সকলোৰে পৰিচিত মিকি অন্দাজৰ পোষ্টঅপ হয় মোৰ ভাইটিয়ে হয় আপোনালোকে হয়তো মিকি অন্দাজৰ ভিডিঅ' নিশ্চয় চাইছে কাৰণ খুব এটা জনপ্ৰিয় চেনেল হয় মিকি অন্দাজ গতিকে আজি আমি আচলতে কলাপ কৰিছো মিকি অন্দাজ আৰু আছামিজ টেক গুৰু লগ লাগি পেলাই এই দৰ্শনৰ ওপৰত প্লাছ বেংগুৰৰ ওপৰত গতিকে দুটা পাৰ্টত এই ভিডিঅ'টো হ'ব গতিকে বলক তেন্তে আগবাঢ়ো আমি ভিডিঅ'টো পিছে অবিনাশ দা যোনখন বিৰাট ভাল লাগিছে দেই ইমান মৰম লগা বৰ সৰু হয় বিৰাট সৰু কিন্তু মানে পুৰা মোবাইলটো ইমান ডাঙৰ একদম মোটামুটি বডিটো মানে মোবাইলটো মানে ডাঙৰ হয় আৰু মই পকেটত ভৰাই লৈ য'তে লৈ যাব পাৰি বিৰাট কিউট লাগিছে দেই বাপৰে ধুনীয়া হয় চাৰিখন মানে পাংখা আৰু কি কোম্পানীটো কি পিছে এইটো ইচিন বুলি কয় আচ্ছা ইচিন হয় চাইনিজ কোম্পানী হয় মই চাইনাৰ পৰা কিনিছো কিন্তু শ্বিপিং কৰিছে ছিংগাপুৰৰ পৰা তুমি কেনেকে ল'লা মানে ইণ্ডিয়াত বা অসমত তুমি কি আমাৰতো এমাজন চেমাজনত পাই নেকি নহয় মানে কেনেকুৱা কথা মই কিনিলো বেংগুড বুলি এটা ৱেবছাইট আছে বেংগুড হা এইটো আমাৰ আমাজন ফ্লিপকাৰ্টৰ নিচিনাই হয় এইটো ইণ্টাৰনেশ্যনেল ৱেবছাইট হয় অফিচিয়েলি এইটো চাইনাৰ পৰা হয় কিন্তু ইণ্টাৰনেশ্যনেল হয় আচ্ছা হ'লে মই বেংগুডৰ পৰা ইয়াক কিনিলো আচ্ছা বেংগুডৰ পৰা কিমান দাম কিমান পৰিব এইখনত ল'লে এনে এইখনৰ ষ্টাৰ্টিং প্ৰাইচ হৈছে 2500 টকা ইমান কম 2500 কিন্তু মই ল'লো 3600 টকা মানে কি দুটা ভাৰ্চন পায় এই কেমেৰাটো যে দেখিছে আপোনালোকে এই কেমেৰাটো মানে দুটা ভাৰ্চন পায় এটা 0.3 মেগাপিক্সেল এটা 2 মেগাপিক্সেল আচ্ছা ঠিক আছে 0.3 মেগাপিক্সেলটোৰ দাম হৈছে 2500 আৰু মই কিনিলো 2 মেগাপিক্সেল ইয়াৰ দামটো অলপ বেছি হয় প্লাস মই দুটা বেটাৰী এক্সট্ৰা কিনিছিলো এই টোটাল দামটো 3600 টকা এইখন মানে বেটাৰী চলে চাৰ্জেবল হয় ইয়াতে আপোনাৰ ইয়াতে চাব পাৰা তুমি এইটো এটা ৰিচাৰ্জেবল বেটাৰী আছে ইয়াক আমি নৰ্মেল আমাৰ USB কেবলেৰে চাৰ্জ কৰিব পাৰি এনেকুৱা তিনিটা বেটাৰী পায় সিঙ্গেল বেটাৰীৰ অপচন থাকে আপোনাৰ নিজৰ ওপৰত কথা এটা বেটাৰী কিনলে আৰু তিনটা কিনো কিন্তু ইমান কমত পালে যে ড্ৰোনটো ইমান কম দাম মানে ইয়াতো বহুত বেছি মানে মই শুনা মতে ক'ব গ'লে আমাৰ আমাজনতো এনেকুৱা ধৰণৰ ড্ৰোন পায় যাৰ দাম ধৰা 17000 16000 এনেকুৱা দাম তাকেইতো মই ভাবি আছো বহুত দাম কিন্তু সেই একেটা ড্ৰোনে চাইনাৰ পৰা কিনাৰ পাছত দামটো কমাৰ কাৰণটো কিছুমান আছে যেনেকৈ ধৰা আমাৰ ইণ্ডিয়াত প্ৰডাকশ্যন নহয় নহলে চাইনাত প্ৰডাকশ্যন হোৱাৰ পাছত সেইটো আমাজনে ধৰা ইণ্ডিয়ালৈ ইম্পৰ্ট কৰিলে কাষ্টমাৰ বিলাক বহুত চাৰ্জ লাগে সেনেকা আলটিমেটলি দামটো বেছি হৈ যায় এতিয়া যেতিয়া মই ডাইৰেক্ট চাইনাৰ পৰা কিনিলো গতিকে মই সেইবিলাক যিবিলাক মানে টেক্স থাকে এইবিলাক নোহোৱা আৰু দামটো ৱেবছাইটটো সিহঁতৰে হয় ইণ্টাৰনেশ্যনেল ৱেবছাইট হয় সেইকাৰণে তুলনামূলকভাৱে দামটো কমি যায় তাৰপাছত ইয়াৰ কিছুমান ফেচিলিটি আছে ভালেখিনি আছে মানে আচলতে এখন বহুত দামী ড্ৰোন এখন আছে DJI Mavic বুলি এইখনৰ কপি হয় এইখনো বহুত দামী হয় কাৰণ ধৰা তোমাৰ ষ্টাৰ্টিং 60000 মানৰ পৰা পায় 60 এইখন দেখাত সেইখনৰ নিচিনা হয় কিন্তু সেইখন ডাঙৰো হয় বহুত আৰু এইখন আছে টয় কেটেগৰীত আহে তুমি যিহেতু জানাই যে ইণ্ডিয়াত মানে ড্ৰোন চলোৱাটো নিয়ম নাই মানে লাইসেন্স লাগে গতিকে এইখনৰ কাৰণে লাইসেন্স নালাগে টয় কেটেগৰীত অহাৰ কাৰণে লাইসেন্স নালাগে কিন্তু আমাৰ কাৰণেতো সুবিধা হৈ যায় কাৰণ আমিতো এনেকুৱা আমি ভিডিঅ' নকৰো ধৰাচোন আজিকালি এটা মানুহৰ চখ আহিছে যে ড্ৰোন এখন লাগে ভাল লাগে এটা মানুহৰ চখ আৰু ভাল লাগে এইবিলাক ইউজ কৰি আৰু আমাৰ ইয়াত নতুন আহিছে এইবিলাক বস্তু তই হলেও যে আমি ইউজ কৰিব পাৰিছো এইটো বহুত ডাঙৰ কথা তই হলেও ইয়াৰ কেমেৰা কোৱালিটি খুব ভাল আৰু স্মাৰ্টফোনেৰেও চলাব পাৰি মোবাইলৰে চলাব পাৰি এটা এপছ আছে এই এপ ডাউনলোড কৰি ললে ইয়াৰ ৰিমোট ইয়াৰে ৰিমোট হয় গতিকে এইটো ৰিমোট তথাপি আমি মানে মোবাইলৰে আমি ইউজ কৰিব পাৰো স্মাৰ্টফোনেৰে ইউজ কৰিব পাৰি ৰিমোটৰে ইউজ কৰিব পাৰি স্মাৰ্টফোনেৰে ইউজ কৰিবৰ কাৰণে এটা এপ পায় সেই এপটো ডাউনলোড কৰিব লাগিব এতিয়া মানে এবাৰ চাৰ্জ দিলে কিমান সময় এইখন উৰিব পাৰে মানে এবাৰ মানে আমাৰ ড্ৰোনখনৰ বেটাৰী বেকআপ হৈছে 10 মিনিট এটা বেটাৰী মোৰ তিনিটা বেটাৰী আছে সেইটো বেলেগ কথা এটা বেটাৰী 10 মিনিট আৰু 10 মিনিট চলোৱাৰ কাৰণে কিমান সময় চাৰ্জ দিব লাগে
1 ঘণ্টাত ফুল চাৰ্জ হৈ যায় battery। বেছি সময় নালাগে মানে নালাগে। খুবেই ভাল 1 ঘণ্টাত ফুল চাৰ্জ হৈ যায় 10 মিনিট বেকআপ পায়। আৰু এইটোত আমাৰ পেন্সিল বেটাৰী লাগে ৰিমোটত, কেইটা পেন্সিল লাগে 3টা পেন্সিল বেটাৰী লাগে ডাবল এ সাইজৰ। ঠিক আছে অভিলাষ দা, কিন্তু এইখনত আৰু কি কি মানে স্পেচিয়েল কিছুমান ফিচাৰ্ছ অলপ কৈ দিবা নেকি? ভাল হ'ব আমাৰ দৰ্শক বিলাকো গম পাব। মানে স্পেচিয়েল ফিচাৰ্ছ ক'ব গ'লে ধৰা কেনেকুৱা হয়, ইয়াৰ যিটো ৰিমোটৰ ডিষ্টেন্সটো কেপাচিটি মানে 100 মিটাৰলৈকে যায়। হাইট নহয়, এনে ডিষ্টেন্সটো হাইট ধৰা 30 মিটাৰৰ ওপৰলৈ যাব। আৰু ৱাইফাইৰে কানেক্ট হয়। প্লাছ তোমাৰ ইয়াতে এলইডি ইণ্ডিকেটৰ আছে, ফ্ৰণ্টতো আছে, তলৰ ফালেও আছে। কেমেৰাটো এটা হৈ গ'ল, ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰে। ইয়াতে মেমৰি কাৰ্ডো ফিটিং হয়, তলৰ পিনে মেমৰি কাৰ্ড ফিটিং হয়। মেমৰি কাৰ্ড ফিটিং গোটেই মেমৰি কাৰ্ড ডাইৰেক্ট ভিডিঅ' বা কেমেৰা ফটোবিলাক ছেভ হৈ যায়। প্লাছ তোমাৰ ইয়াক 360 ডিগ্ৰী ফ্লিপ কৰিব পাৰি। মানে ইয়াক 360 ডিগ্ৰী ফ্লিপ মানে ই ধৰা হাৱাতে এনেকে ঘূৰি পেলাই এনেকে হৈ যাব। আমি ক'ব গ'লে মানে এটা উল্টা ৰাউণ্ড মাৰিব পাৰে, বা যেনেকে তেনেকে ঘূৰাব পাৰে, এনেকে ঘূৰাব পাৰে, এনেকে ঘূৰাব পাৰে। তাৰপাছত আগৰ পিছতো নৰ্মেলি হয়, ওপৰ হ'ব পাৰে। আৰু তোমাৰ ইয়াতে কি আছে মানে তোমাৰ হেৰি এলটিটিউড হোল্ড আছে। মানে এলটিটিউড হোল্ড মানে চুইচটো টিপি দিলে তোমাৰ এলটিটিউড হোল্ড বটনটো টিপি দিলে একে হাইটত ৰৈ যাব। তলৰ ফালেও নাহে, ওপৰলৈ নাযায়, এটা হাইটত ফিক্স হৈ থাকে। যেনেকে আমাৰ হেলিকপ্টাৰ বিলাক আমি দেখিবলৈ পাওঁ যে আৰ্মিবিলাক তেনেকে নামি আহে, এটা ৰৈ থাকে মানে। আচ্ছা, তেনেকে ৰৈ থাকে। ইও ৰৈ থাকিব পাৰে। আৰু এইবিলাক ফিচাৰ্ছ আছে, এনেকুৱা ভালেকেইটা ফিচাৰ্ছ আছে। বা 1 কি ৰিটাৰ্ণ আছে, মানে ধৰা দূৰলৈকে গুচি গ'ল, তাৰপিছত তুমি এতিয়া ঘূৰাই নিব পৰা নাই, এটা চুইচ আছে, সেইটো টিপি দিলে ই অট'মেটিক ৰাস্তাৰে গৈছিল, সেই ৰাস্তাৰে ঘূৰি ৰিমোটটোৰ ওচৰলৈকে আহিব। বেয়া নহয়, কিন্তু ৰিমোটটো জাষ্ট আছে তাৰ ওচৰলৈকে আহিব। এনেকুৱা কিছুমান ফিচাৰ্ছ আছে আৰু। আমাৰ নৰ্মেল যিবিলাক ড্ৰোন থাকে, আমি যিবিলাক টিভিত দেখিবলৈ পাইছো বা ভিডিঅ'ত দেখিবলৈ পাইছো, সেইবিলাকত মানে যিবিলাক ফিচাৰ্ছ আছে মানে এইখনত গোটেইখিনি আছে আমাৰ অলমষ্ট। এটা কথাটো ক'ব গ'লে কেনেকুৱা হয় যে আমাৰ নৰ্মেল যিবিলাক হাই লেভেল অৰিজিন ড্ৰোন হয়, সেইবিলাকৰ দাম বহুত বেছি। প্ৰথম কথা, তাৰ ফিচাৰ্ছে কিছুমান বেছি থাকে। যেনেকে ধৰা কেমেৰাটো বহুত বেছি হাইফাই হয়, HD ৰেকৰ্ডিং কৰিব পাৰে, সেনেকুৱা কিছুমান কথা থাকে। বা তাৰ ৰেঞ্জ বিলাক বেছি হয়, মানে এখন যেনে ধৰা 5 কিলোমিটাৰ 10 কিলোমিটাৰ যাব পাৰে। সেইখিনি দামটোৰ হিচাপত তাৰ ফিচাৰ্ছটো বেছি হৈ যায়। কিন্তু এতিয়া 3,500 টকাত মানে ক'ব গ'লে ওৱান অফ দা বেষ্ট ড্ৰোন হয়। 3,500 টকা দামটো মানে ইম্পৰ্টেণ্ট হয় না, ইমান কম দামত মানে যিমানখিনি ফিচাৰ্ছ দিছে বহুত ধুনীয়া। এতিয়া আমাৰ এখন 1 লাখ টকীয়া বা 50,000 টকীয়া ড্ৰোন ইয়াক তুলনা কৰি লাভ নাই, কাৰণ তাৰ দাম হিচাপে ফিচাৰ্ছটো অলপ বেছি আছে। এতিয়া কেমেৰাটো কিমান এংগেল মানে কি কভাৰ কৰিব? কেমেৰাটো 120 ডিগ্ৰী ৱাইড এংগেল হয়, মানে আমাৰ মোবাইলতকৈ বেছি এৰিয়া কভাৰ কৰে এটা ফটোত বা এটা ভিডিঅ'ত। চাব পাৰা কেমেৰাটো এডজাষ্ট কৰিব পাৰি, ওপৰৰ ফালে বা তলৰ ফালে এডজাষ্ট কৰিব পাৰি, যেনেকে লাগে। এইটো ৰিমোটৰে কৰিব পাৰি নে? ৰিমোটৰে কৰিব নোৱাৰি, সেইটো আমি মেনুৱেলি হাতেৰে কৰিব লাগে। গতিকে আপোনালোকে দেখিলে এখন সুন্দৰ ড্ৰোন, খুব মৰম লগা, কিউট হয়। মই আজি অবিনাশ দাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো, কিয়নো তেখেতৰ সময় উলিয়াই আজি আমাৰ মাজত উপস্থিত থাকি এই আমাৰ এটা নতুন অভিজ্ঞতা আমাৰ এটা দিলে। যদি আপোনালোকে এনেকুৱা এখন ড্ৰোন ল'ব বিচাৰে, নাইবা আপোনালোকৰ যদি কিবা সুধিব লগা থাকে, তেতিয়াহ'লে আমাৰ কমেণ্ট ছেকশ্যনত লিখক। আৰু বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, তেন্তে মিকি ৱণ্ডাৰ্ছৰ লগতে আছামিজ টেক গুৰু এই দুয়োটা চেনেলকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বিদায় মাৰিছো, পিছলৈ পুনৰ লগ পাম। ধন্যবাদ।